मेरे को तो ऐसा धक धक हो रहा है मेरे को भी मुझे अपने घर जाना है। এই কেইদিনতে কিমান যে ফেষ্টিভেলছ আহিল আৰু গুচি গ'ল, কিন্তু এই 2 সপ্তাহমান আগৰ ভিডিঅ'টো মই আজিহে আপলোড কৰিবলৈ সময় পালো। বাৰু যি কি নহওক দেৰিকৈ হ'লেও সকলোকে মোৰ ফালৰ পৰা হেপ্পী দিৱালী। আৰু যোনে যোনে আগতে ইয়ালৈ আহিছে তেওঁলোকেতো প্লেচটো দেখি অনুমান কৰিবই পাৰিছে যে আমি গৈছিলো ভূটানলৈ, আৰু এইটো আছিল মোৰ লাইফৰ ফাৰ্ষ্ট ভূটান এন্ট্ৰি। চ' ফানি কথাটো হ'ল মোতকৈ দূৰত থকা ফ্ৰেণ্ড বিলাকে বহুবাৰ ভূটান আহি ঘূৰি গৈছে, কিন্তু মই ওচৰত থাকিও আজিলৈকে ভূটানে আহি পোৱা নাছিলো। হেভি দুখ গাইছ, হেভি দুখ। বাৰু যি কি নহওক সবৰ কা ফল মিঠা হতা হে, তো ময়ো এইফালে সবৰ কা মিঠা ফল লৈ ভূটান ঘূৰি আছো। আৰু এইফালে আমিও অকণমান ইফাল খোজকাঢ়ি টাইম পাছ কৰিলো। আৰু বেলেগ কথা ইয়াৰে কলেও বা নকলেও এটা কথা কিন্তু কবই লাগিব, ইয়াৰে ৱেডাৰটো বহুতেই বেছি ধুনীয়া হয়। এতিয়া মই আপোনালোকক কেনেকুৱা এটা ভিউ দেখাবলৈ গৈ আছো যিটো দেখি মই অলৰেডি পাগল হৈ গৈছো। এণ্ড দিছ ইজ দি ভিউ যাৰ কথা মই কৈ আছিলো, আৰু মই বেছি এক্সপ্লেইন নকৰিলেও হ'ব চাগে, আপোনালোকে দেখি গমেই পাইছে যে কিমান বেছি ধুনীয়া লাগি আছে। কিন্তু এটা কথা মোৰ বহুত বেছি বেয়া লাগে, যিটো বস্তু আমি চকুৰে ইমান ধুনীয়া দেখো সেই বিউটিটো কেতিয়াও আমাৰ ফোনৰ কেমেৰাই কেপচাৰ কৰিব নোৱাৰে। বাৰু যি কি নহওক আমিও ধুনীয়াকৈ ঘূৰি মেলি তাৰ পৰা ৰিটাৰ্ণ হৈ আছিলো, আৰু অহাৰ টাইমত চাওকচোন এই ছানছেটৰ ভিউটো দেখা পালো, ইমান যে ধুনীয়া লাগি আছিল। আৰু এইফালে এই ৰিয়েকশ্যনটোৰ কথাটো মই নকওঁৱে, বাইকখন ইমানেই স্পীডত তললৈকে গৈ আছিল যে মই ভাবিলো আজি একেবাৰে স্বৰ্গবাসী হোৱাটো ফিক্স। বাৰু যি কি নহওক ভূটানৰ এক্সপিৰিয়েঞ্চ বহুতেই বেছি ভাল আছিল। বাৰু আজিলৈ আহিছো, লগ পাম নেক্সট ব্লগত, তেতিয়ালৈকে বাই বাই।